নমস্কাৰ আৰাধনা বৰা কিচেনলৈ আপোনালোক সকলোকে পুনৰ আদৰণি জনাইছোঁ। আজি বনাবলৈ লৈছোঁ কঁঠালৰ আচাৰ। আচাৰখিনি বনাবলৈ লগা বস্তুকেইটা লৈছোঁ। এয়া কঁঠাল লৈছোঁ 4টা সৰু সাইজৰ, কাটি ল'লোঁ। ওপৰৰ যিটো ডিলা থাকে সেইটো পুৰা ভালছে অতৰাই ল'লোঁ। এয়া দেখিছে ওপৰৰ ভালকৈ এইখিনি এৰুৱাই ল'লোঁ আৰু কঁঠালৰ বাকলিখিনিও ভালদৰে গুচাই লৈছোঁ। এইখিনি আৰু এইখিনি সৰু সৰু সাইজত কাটি লৈছোঁ। এইখিনি ৰাতিয়ে কালি কাটি থলোঁ আৰু এক ৰাতি ভিনেগাৰ আৰু নিমখত তিয়াই থলোঁ। এতিয়া এইখিনি ভালদৰে অলপ কোমলো হৈছে আৰু যিখিনি কঁঠালৰ কেহা নিচিনা এটা কলি কঁঠালৰ এটা হেৰি থাকে সেইখিনি ভিনেগাৰ দিয়াৰ কাৰণে সেইখিনি কাট খাই গৈছে। আৰু এতিয়া লৈছোঁ বনাবলৈ লগা তাত মছলাখিনি লৈছোঁ। আচাৰখিনি বনোৱা মছলাখিনি বনাবলৈ ইয়াত মই মিক্স কৰি লৈছোঁ। এইখিনি 300 গ্ৰাম মান হ'ব মছলা, গোটা ধনিয়া, জিৰা, গোটা জিৰা, আজৱাইন আৰু ক'লা জিৰা আৰু চফ আৰু মেথি। এইখিনি লৈছোঁ 100 গ্ৰাম মান বগা সৰিয়হ আৰু দৰকাৰ হ'লে পিছত দৰকাৰ হ'লে আৰু দিম। আৰু অলপ লৈছোঁ এয়া জলকীয়া পকা আৰু কেঁচা মিক্স কৰি লৈছোঁ, অলপ কাটি লৈছোঁ সৰুকৈ। এয়া লৈছোঁ ৰেড চিলি পাউডাৰ এভৰিডে কালাৰ আৰু জ্বলা হ'বৰ কাৰণে। আৰু এয়া লৈছোঁ ভিনেগাৰ। কেৰাহী পাতি ল'লোঁ, তাতে গোটা যিখিনি মছলা লৈছোঁ আচাৰ দিবলৈ সেইখিনি এটা জোখমতে ভাজি লৈছোঁ। এইখিনি এটা ধুনীয়া গোন্ধ ওলাব, তেতিয়া এইখিনি মিক্সিত গুড়ি কৰি ল'ম। মছলাখিনি এয়া ভালদৰে ভাজি লোৱা হৈছে, 2 মিনিটমান সময় এইদৰে ভাজি ল'লোঁ অলপ কম জুইত। এতিয়া এইখিনি কাঢ়ি দিম আৰু এইখিনি গুড়ি কৰি ল'ম। সৰিয়হখিনিও সেইদৰে অকণমান ভাজি লৈছোঁ, এইখিনি পতাত গুড়ি কৰি ল'ম আৰু এইখিনি অকণমান মচমচীয়া হোৱাকৈ বেছি নাভাজোঁ, ভাজি লৈছোঁ। এতিয়া এখন আচাৰ বনাবলৈ লোৱা কেৰাহী লৈ লৈছোঁ আৰু ইয়াতে মিঠাতেল এয়া আচাৰ বনাবৰ কাৰণে লৈছোঁ। এতিয়া তেলখিনি অকণমান গৰম কৰি লওঁ। এতিয়া আচাৰখিনিত জোখমতে হালধি দিছোঁ। এখন চামুচেৰে 4 চামুচমান হালধি মিলালোঁ। ইয়াত ৰেড চিলি এভৰিডে ৰেড চিলি পাউডাৰ মিলাইছোঁ 4-5 চামুচমান কালাৰটো আৰু জ্বলা হ'বৰ কাৰণে। তেলখিনি ভালদৰে গৰম হ'ল, গেছটো একেবাৰে চিমলৈ লৈ ল'লোঁ। এতিয়া ইয়াতে যিখিনি কেঁচা জলকীয়া কাটি থৈছিলোঁ সেইখিনি ইয়াত দি দিলোঁ। যিখিনি মছলা লৈছিলোঁ মিক্সিত এয়া ধুনীয়াকৈ গুড়ি কৰি লৈ বহুত ধুনীয়া এটা গোন্ধ আহিছে আৰু এইখিনি তেলত মিলাই ল'লোঁ। এইখিনি ভালদৰে তেলত মিলাই লৈছোঁ। আচাৰখিনি ইয়াত কঁঠাল যিখিনি কাটি থোৱা আছিলে এইখিনি ইয়াত মিলাই দিলোঁ গৰম তেলত। এইখিনি এতিয়া ভালদৰে তল ওপৰকৈ মিক্স কৰি ল'ম। আচাৰখিনিত আৰু অকণমান বেছি টেঙা হ'বৰ কাৰণে অলপ তেতেলী, পকা তেতেলী ইয়াত মিলাই দিছোঁ। পাছত গুটিখিনি ইচ্ছা কৰিলে আঁতৰাই দিব পাৰি, আপোনালোকে ৰাখিবও পাৰে। মিলাই দিলে অলপ জোখত টেঙাটো হ'লে আচাৰটো ভাল লাগে খাবলৈ। এতিয়া ইয়াত জোখমতে নিমখ দিম, কাৰণ আগতে অলপ নিমখ দি মই সানি তিয়াই থৈছিলোঁ এক ৰাতি। আৰু ইয়াত হিচাপমতে সৰু চামুচেৰে 3 চামুচমান নিমখ ইয়াত মিলাইছোঁ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। লগতে 1 কাপ সৰু কাপত ভিনেগাৰ ইয়াত মিলাই দিছোঁ। এইখিনি আকৌ এবাৰ ভালকৈ তল ওপৰকৈ লৰাই ল'ম। এতিয়া ইয়াতে যিখিনি সৰিয়হ ভাজি লৈছিলোঁ বগা সৰিয়হখিনি সেইখিনি গুড়ি কৰি ইয়াতে এয়া মিক্স কৰি ল'লোঁ। এইখিনি এতিয়া বহুত ভালকৈ গোটেইখিনি একেলগে মিক্স কৰিব লাগিব। এইখিনি প্ৰায় হৈছেগৈ।
এয়া ধুনীয়াকৈ মছলাখিনি কঁঠালৰ টুকুৰাবোৰত ভালকৈ এয়া লেপ খাইছে এয়া আৰু যিখিনি ভিনেগাৰ আৰু আছিলে সেইখিনিও মই ইয়াত ব্যৱহাৰ কৰিলোঁ মুঠতে এইটো এটা সৰু চাইজৰ ভিনেগাৰ এইখিনি গোটেইখিনি ইয়াত দিলোঁ আধাখিনি মই আগতে কালি ৰাতি তিয়াই থৈছিলোঁ কেঁচা যিখিনি টুকুৰা আছিলে নিমখ আৰু ভিনেগাৰ দি আৰু এতিয়া যিখিনি ইয়াত দৰকাৰ হ'ল সেইখিনি গোটেই ইয়াত দিলোঁ আৰু এতিয়া এইখিনি প্ৰায় আৰু অকণমান লৰাই একেৰাহে লৰাই থাকিম আৰু মছলাবোৰ ভালদৰে টুকুৰাবোৰত লাগিছে আৰু প্ৰায় এইখিনি আচাৰ খবৰ হৈছে এইখিনি এখন থাললৈ মেলি দিছোঁ ঠাণ্ডা হ'বৰ কাৰণে আৰু এইখিনি যেতিয়া ঠাণ্ডা হ'ব এটা চিচাৰ বটললৈ ডাঙৰ এইখিনি ভৰাই দিম আৰু 15-20 দিনৰ কাৰণে এয়াৰ টাইট কৰি ভৰাই থ'ম আৰু পাছত অলপ ৰ'দত দি থাকিম মাজে মাজে আপোনালোকে আজি আচাৰৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ পাইছে আৰাধনা বৰা কিটচেনৰ ছাবস্ক্ৰাইব কৰা নাই আৰু চেনেলটো আগুৱাই যোৱাত ছাবস্ক্ৰাইব কৰি আপোনালোকে যেন সহায় কৰে আজিলৈ আহোঁ নমস্কাৰ